তো এইটো একচুৱেলি মোৰ লগৰ এটা গিফ্ট কৰিলে কেলে গিফ্ট কৰিলে কৈ আছোঁ আপোনালোকক গুড আফটাৰনুন গাইজ 12টামান বাজি গ'ল চাগে 12টা বাজি গ'ল নেকি তো সেইটো কাৰণে ক'লোঁ আপোনালোকৰ গুড আফটাৰনুন আজি ব্লগটো অলপ দেৰিকৈ আৰম্ভ কৰিলোঁ ভাবিছোঁ এতিয়া একদম ডেইলি ব্লগ কৰিম কেনেকুৱা আপোনালোকে কেনেকুৱা পাই জনাব আৰু কালি পিন্ধা স্পৰ্টিংটোকে পিন্ধি ল'লোঁ কাৰণ এইটো নতুন স্পৰ্টিং হয় একেটাকে পিন্ধিম আৰু আপোনালোকৰ গোটেই চাৰিওফালে পূৰা কাপোৰ শুকাই আছে আনকি বহাই বেটৰ চকীখনৰ ওপৰতো কাপোৰ আছে য'ত বহোঁ আমি তো এতিয়ালৈকে মই ভাত খোৱা নাই ভাত খামগৈ আৰু মই পিন্ধিবলৈও চেণ্ডেল নাই ক'লে মাহঁতৰ চেণ্ডেলযোৰ পিন্ধি আছোঁ মাহঁতৰ চেণ্ডেলযোৰ পিন্ধি আছে বাকী ভাতকেইটা খাই লওঁগৈ তাৰপিছত কি হয় দেখাই লওঁ আজি এফালে ওলাই যাম বুলি ভাবিছোঁ অলপমান ওলাই যাম ঘৰত কিমান থাকিম মই খানাটো কিলত দে তো আপোনালোকে কালি ব্লগটো কি কাৰণে কোৱালিটি ভাল আহিলে জানে নাই এইটো কাৰণে ইয়াত কি আছে আপোনালোকক এতিয়া ধুনীয়াকৈ দেখাম তো এইটো একচুৱেলি মোৰ লগৰ এটা গিফ্ট কৰিলে কেলে গিফ্ট কৰিলে কৈ আছোঁ আপোনালোকক দিছ ইজ বেটাৰী চাৰ্জাৰ আৰু বেটাৰী এইটো বেটাৰী আৰু চাৰ্জাৰ এখন কিট লেন্স আৰু মই যোনখন মেইন লেন্সখন লগাই থৈছোঁ এতিয়া এই লেন্সখন হ'ল এইখন হ'ল মেইন লেন্সখন প্ৰাইম লেন্স হয় নিকন D5400 3400 নিকনৰ হয় D3400 মই আগতে ইউজ কৰি পোৱা নাছিলোঁ মোৰ লগৰটোৱে একচুৱেলি মোক ইউজ কৰিবহে দিছে মোৰ লগৰটো একচুৱেলি হাফলঙত থাকে তো সেইটো কাৰণে মোক এইটো ইউজ কৰিব দিলে আৰু খুবেই মজা ইয়াৰ ধুনীয়া ভিডিঅ' কোৱালিটি খুবেই ধুনীয়া আহে খালি প্ৰাইম লেন্সত আচলতে ফটো মাৰিবলৈ ভাল হয় ভিডিঅ' কৰিবলৈ ইমান ভাল নহয় আপুনি এনেকৈ ব্লগিং কৰিবলৈ বহুত দিগদাৰ মানে তো ব্লগিং কৰিব নোৱাৰি এইটো কিন্তু কিট লেন্সত মই ব্লগিং কৰিব চেষ্টা কৰিম আৰু এতিয়াৰ পৰা এইটো মোৰ ওচৰত আছে কেমেৰাটো আপোনালোক কাৰোবাক যদি এই প্ৰাইম লেন্স আৰু কিট লেন্সৰ সৈতে যদি আপোনালোকক ভাড়া লাগে মোক ক'ব পাৰে বৰহাটৰ ওচৰত যদি কোনোবা হয় কাৰোবাক যদি ভাড়া লাগে ক'ব পাৰে তো মোক আপোনালোকে এই তলত দেখিছেনে ইনষ্টাগ্ৰামটো এইফালে আছে সেই ইনষ্টাগ্ৰামত আপোনালোকে মোক SMS কৰিব ডাইৰেক্ট মেছেজ কৰিব মই চাম আৰু আপোনালোকক কণ্টেক্ট কৰিম তো আপোনালোকে লৈ যাব পাৰিব তো এইটো হ'ল এইকেইদিন মই এইটো ইউজ কৰি আছোঁ আগৰ ব্লগটোত মই এইটো ইউজ কৰিলোঁ ধুনীয়াকৈ চিনেমেটিক শ্বট দুটা মই ল'বলৈ চেষ্টা কৰিলোঁ তো এইটো অলপ দূৰত থ'ব লাগে মানে প্ৰাইম লেন্সত যদি লগাওঁ কিট লেন্সত এতিয়ালৈকে মই কৰা নাই ভিডিঅ' কিট লেন্সতো কৰিম তাৰপাছত মুঠতে মই ইউজ কৰিম আৰু ধুনীয়াকৈ যিমান দিন আছে কেমেৰাটো মোৰ লগত সেইটো চাওক প্ৰাইম লেন্সখন এই প্ৰাইম লেন্সখন হ'ল 16,000 নে কিমান এটা লৈছিলে দেই মই ইমান ভালকৈ নাজানো
16 না কিমানকৈ কিবা এটা লৈছিলোঁ তো মই লগতে ক'লে তো এইটো মোক গিফ্ট কৰা নাই মই ইউজ কৰিবই দিছে তো তেতিয়াহ'লে এইটো মই অলপমান ইউজ কৰোঁগৈ আৰু ইয়াৰ পাছতে মই অলপমান ওলাই যাম এফালে ওলাই যাম অলপমান টাউন ফালে ওলাই যাম আৰু ঘৰত থাকি থাকি আমনি লাগিছে আৰু আপোনালোকে নিশ্চয় ঘৰৰ ব্লগ চাই আমনি পাইছে তো অলপমান ওলাই যাম বলো বাই বাই হ'ল আপোনাৰ কাম হ'ল অঁ চাবিটো নাই যে চাবিটো ইয়াৰ পৰা লোক বিচাৰি আছোঁ চাগ অলপমান ওলাই যাওঁ কিন্তু এখনে বাইক অকণমান টনাটনি হয় আৰু তো সেইটো কাৰণে অকণমান মোৰ দেৰি হৈ গ'ল চাওঁ এতিয়া কি কৰোঁগৈ এহেঁতি মোক ব্লগ কৰা দেখি পিনে হাঁহিছে বাকী চব ঠিকে আছে যাওঁ আৰু হা বৰহাটটো পাই গ'লোহি মোৰ এটা ভিডিঅ' আপলোড কৰিবলগীয়া আছে ভিডিঅ'টো আপলোড কৰি পিনি বাকী কিবা কিবি কাম আছে সেইখিনি কামখিনি কৰি ল'ম আৰু বাইকখিনি এখন ভিডিঅ'টো আপলোড কৰি ল'ম প্ৰথমতে অলপমান বহি আছোঁ এখন চেণ্ডেলৰ দোকানত লগৰ এটা চেণ্ডেল দোকান ক'ৰবালৈ গ'ল চাগে ভাবিছোঁ এতিয়া কিবা এটা খাওঁ আৰু লাহেকৈ যাওঁগৈ আৰু মোৰ বিশেষ একো কাম নাছিলে এনেই ওলাই আহিলোঁ বিশেষকৈ মোৰ ভিডিঅ'টো আপলোড কৰিব আছিলে ভিডিঅ'টো আপলোড হৈ গ'ল এতিয়া কিবা এটা খাওঁ আৰু ফটো সেইটোৱে কাম আছিলে মোৰ বিশেষ একো নাছিলে যাওঁ এতিয়া কিবা এটা খাই লওঁগৈ তাৰপিছত যাওঁ লগতে চিঙৰা দি দিওঁ এখন কৰোণা কাৰণে নহ'লেও ধূলিৰ কাৰণে পিন্ধিবলগীয়া আছে ইমানেই ধূলি নহয় এইকেইদিন তো মই এতিয়া ঘৰলৈ গৈ আছোঁ তাত বৰ বিশেষ কাম নাছিলে মোৰ অকল ভিডিঅ'টো আপলোড কৰিবলগীয়া আছিলে আৰু অলপমান ওলাই আহিলোঁ মনটো ভাল লাগিলে লগতে চাহ চিঙৰা খাই আহিলোঁ ইমানেই আৰু এতিয়া ঘৰলৈ যাওঁ ঘৰত গৈ পিনে কি কৰিব আছে কৰিম বাকী সিমানেই আৰু কি ক'ম আপোনালোকক আৰু গোটেই চাহ বাগান আমাৰ ঘৰৰ ওচৰতো গোটেই চাহ বাগান মানে টাটা কোম্পানী আছে চাহ বাগান বৰ ডাঙৰ বাগান হয় আৰু নেকি যাওঁ এতিয়া ঘৰলৈ ঘৰত গৈ পিনে মাহঁতৰ লগতে থাকোঁগৈ আৰু পাৰিলে ব্লগ কৰিব চেষ্টা কৰিম আৰু দেই তেতিয়াহ'লে গৈ থাকোঁ ব্লগ তো আৰু এটা কাম থাকি গ'ল মোৰ এই মোৰ আগৰ বাইকৰ হৰ্ণটো বজা নাই চাব দেই এইটো দিলোঁ চুইচ বজাই নাই এইটো দিলোঁ নবজে চাওঁগৈ এতিয়া এইটো ঠিক কৰাওঁগৈ ব'লক তেতিয়াহ'লে কি হ'ল জানো এইটো অলপ টাইম প্ৰেছ কৰিলে বাজে আকৌ নাই এতিয়া বজাই নাই এনেইতো আহিটো জ্বলে এইবিলাক লাইটবিলাকতো জ্বলিছে এতিয়া কানেকশ্যনটো উঠিলা হ'ল নেকি এতিয়া নবজে কেলৈ বাৰু এই জ্বলিছে কিনাৰকেইটাতো জ্বলে কানেকশ্যনটো গ'ল নেকি ভাইয়া এই বস্তুটো বেয়া হ'ল ন এইটো কিমান লয় ন 250 বহুত দাম আছে ফোন এটা কৰি চাওঁ দেই ঘৰলৈ তো মোৰ আগৰ গাড়ীখনৰ যোনটো হৰ্ণটো আছিল সেই হৰ্ণটো বেয়া হৈ গ'ল তো হৰ্ণটো বেয়া হৈ যোৱাৰ কাৰণে হৰ্ণটো বজা নাছিলে তো সেইকাৰণে হৰ্ণটো চেঞ্জ কৰিবলগীয়া হ'ল তাত মই হৰ্ণটো চেঞ্জ কৰিলোঁ তো 220 টকা ল'লে সেইটো হৰ্ণটোতে তো হৰ্ণটোতো থাকিব লাগে নহ'লে বাইকখন চলাবলৈ বহুত অসুবিধা হয় তো হৰ্ণটো যিহেতু প্ৰয়োজন সেইটো কাৰণে লগাই দিলোঁ আৰু তো এইটো আছিল মই হৰ্ণ চন লগাই ঘৰ পালোহি ঘৰৰ পৰা আহি এতিয়ালৈ চাহ তাহ নাই খোৱা আৰু খাম আৰু গধূলি এতিয়া অলপমান এনেই ওলাই যাওঁ অলপমান ৰাস্তাৰ ফালে গাঁৱৰ ৰাস্তাৰ ফালে ওলাই যাওঁ বাকী আৰুনো কি ক'ম আজি ব্লগটো ইমানেই আছিল আপোনালোকে যদি ব্লগটো চাই ভাল পালে প্লিজ লাইক এটা কৰি দিব আৰু কমেণ্ট এটা দিবলৈ নাপাহৰিব এণ্ড আপোনালোকৰ যদি কোনোবাই নতুন হয় প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব জল্দি মানে একদম গ্ৰ'থ কৰি দিয়ক তাকে আশা কৰিলোঁ তো তেতিয়াহ'লে আহিছোঁ আজিলৈ ইমানেই আছিল
থেংক ইউ বাই বাই